Good morning children, welcome to the Assamese class. আজি আমি আৰম্ভ কৰিম 3 নম্বৰ পাঠ। 3 নম্বৰ পাঠটিত আছে জকাৰ যোগ। পাঠটি আৰম্ভ কৰাৰ আগতে তলত কিছুমান নিয়ম দিয়া আছে। আহা আমি নিয়মকেইটি পঢ়ি লওঁ। তালিব্য হ, মূৰ্ধন্য হ, দন্তাহৰ পিছত জকাৰ যোগ হলে তালিব্য হ, মূৰ্ধন্য হ আৰু দন্তাহৰ উচ্চাৰণ স্বৰ দৰে হয়। আৰু হৰ পিছত জকাৰ যোগ হলে হৰ জকাৰৰ উচ্চাৰণ জৰ দৰে হয়। এতিয়া হলে আৰম্ভ কৰো। প যোগ জ সমান পদ জকাৰে প্য। তালিব্য হ যোগ জ তালিব্য হ জকাৰে চ। মূৰ্ধন্য হ যোগ জ মূৰ্ধন্য হ জকাৰে চ। ব যোগ জ বজ্জকাৰে ব্য। ক যোগ জ কজ্জকাৰে ক্য। দন্ত হ যোগ জ দন্ত হ জকাৰে চ। হ যোগ জ হজ্জকাৰে জ। ল যোগ জ লজ্জকাৰে ল্য। আহা তলত দিয়া শব্দবোৰ ডাঙৰকৈ পঢ়ো। প্ৰথমটো হল বৈশ্য, শস্য, দৃশ্য, সহ্য, ভাষ্য, হাস্য, বাহ্য, পোষ্য, শ্যাম, দাস্য, প্ৰাপ্য, দাহ্য। অদৃশ্য, উপাস্য, আলস্য, বিশেষ্য, মনুষ্য, নমস্য, যশস্যা, অসহ্য, বাহ্যিক, ৰসস্য, বৈশ্যতা, সাদৃশ্য। কাব্যনীল, মধ্যমীয়া, নৃত্যকলা, অমাৱস্যা, ভাষ্যকাৰ, চামলিমা, চামলিমা, হাস্যকৰ, দৃশ্যপট, পোষ্যপুত্ৰ, হাস্যৰস, মনুষ্যত্ব, চামগৰা। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ঘৰত এই জকাৰৰ যোগ পাঠটি ভালদৰে পঢ়িবা। মই যেনেকৈ পঢ়াই দিছো ঠিক তেনেদৰে ঘৰত পঢ়া অভ্যাস কৰিবা। আজিলৈকে ইমানেই, ধন্যবাদ।